Hello students, good morning to all of you. প্রথম দিনাখন জন কিটছৰ পইণ্ট এ থিম অফ বিউটিৰ হাফ এক্সপ্লেইন কৰা হৈছিল। আজি সেকেন্ড হাফটো তোমালোকক লাইন বাই লাইন এক্সপ্লেইন কৰিবলৈ গৈ আছো। এতিয়া টেক্সটত লক্ষ্য কৰা, ইয়াত তোমালোকক বুজাৰ সুবিধাৰ কাৰণে বৰ্ডত লিখা হৈছে লাইনবিলাক, টেক্সটটো বহু পাবা একেই আছে। এতিয়া from our dark speed এখানলৈকে হৈছে বুজোৱা। ইয়াৰ পৰা suns, the sun, the moon, trees old and young, sprouting a steady moon. কবি ইয়াত উল্লেখ কৰিছে পৃথিৱীৰ ধুনীয়া বস্তুবিলাক কি কি, যিবিলাক মানুহৰ চিৰস্থায়ী আনন্দৰ উৎস। What are the things of beauty mention in this stanza? কি বস্তু উল্লেখ কৰা আছে সেবিলাক হল the sun, the moon. We the human beings, we enjoy beauty of the rising sun as well as setting sun. We also enjoy moonlit night. সেবিলাক সৌন্দৰ্যৰ আকৰ হয়, আমি চিৰস্থায়ীভাৱে এওঁলোকৰ পৰা আনন্দ পাওঁ। Trees old and young, তাৰ পিছত কৈছে গছ গছনি লতিকা, স্প্রাউটিং এ শেডি বুন। স্প্রাউটিং শব্দটো ইয়াত স্প্রেডিং বুজাইছে, বিস্তৃত হৈ থকা। বুন শব্দ ডিকশনারির অর্থ ব্লেসিং, কিন্তু ইয়াত বুজাইছে প্লেস, এ শেডি প্লেস। ফর সিম্পল শিপ and such as daffodils with the green world they live in. আৰু সৌন্দৰ্যৰ বস্তু আছে, সেইবিলাক হ'ল গছ গছনি লতিকা, যিয়ে এক শীতল ঠাইৰ সৃষ্টি কৰে, আশ্ৰয়ৰ সৃষ্টি কৰে ভেড়া ছাগলীবিলাকৰ কাৰণে। শিপ ইয়াত উল্লেখ কৰা আছে। শিপ ইজ symbolic of innocence. It is also an element of beauty and a source of pleasure for us. And such as daffodils. Daffodils are beautiful flowers. ধুনীয়া ফুল daffodils, ইও আমার আনন্দৰ উৎস। With the green world they live in. Daffodils are found blooming in the green surroundings. Green world আনলাইন কৰা আছে। গ্ৰীণ ৱাল মিন্স ইয়াৰ গ্ৰীণ সাৰাউণ্ডিং, সেউজীয়া পৰিৱেশ য'ত ডেফোডিলছ ফুলি থাকে। ইয়ে সৌন্দৰ্য বৃদ্ধি কৰে, শোভা বৃদ্ধি কৰে। এণ্ড ক্লিয়াৰ ৰিলছ, ৰিলছ শব্দটোৱে ৰিলছ মিন্স স্প্ৰিংছ, স্মল স্প্ৰিংছ, ৰিলছ, যাক জলপ্ৰপাত বুলি ক'ব পাৰি, ঝৰ্ণা বুলি ক'ব পাৰি। Rills that flow with transparent water is itself is a source of beauty. সৌন্দর্যৰ আকর হয়, যি ঝর্ণা পরিষ্কার পানিৰে প্রবাহিত হয়। That for themselves a cooling covered make. Covered to ইয়াত শব্দটো দিয়া আছে, চোৱা। covered মানে হল আশ্রয়, শেল্টার। make মানে বনোৱা। gains আছে, gains ইয়াৰ অর্থ হল against the hot season. What do the clearings make for themselves? The clearings make a cooling cover for themselves against the hot season. Clearings গ্রীষ্ম ঋতুৰ পৰা নিজক প্ৰটেকশ্যন কৰিবলৈ তেওঁলোকে শীতল আশ্ৰয় সৃষ্টি কৰে, আৰু ক্লিয়াৰিংছ সৌন্দৰ্যৰ আকৰ হয়। The mid forest break. Mid forest break টানটো চোৱা, BREAK। ব্ৰেক মানে বননি, ঝাউবন, বননি। Mid forest break means an area of undergrowth in the jungle. জংগলৰ মাজত থকা বননি। Rich with sprinkling. Sprinkling means glittering. Mid forest break become rich with a sprinkling of a fair max rose blooms. Blooms মানে ফুলা। ঝাউবন বা বননি
খুব দেখাত ধুনীয়া হৈছে, ইয়াৰ সৌন্দৰ্য আৰু স্পষ্ট বৃদ্ধি হৈছে। ইয়াৰ কাৰণ হ'ল ইয়াত থকা মুকুলৰ পৰা গোলাপ ফুলি উঠিছে। ইও আনন্দৰ উৎস। মিড ফৰেষ্ট ব্ৰেড becomes rich with the springing of fair marks roses. এতিয়া নেক্সট ষ্টেঞ্জাৰ আছে ক্লোজিং ষ্টেঞ্জাৰ। And such too is the grandeur of the dooms. Grandeur শব্দটো আনলাইন কৰা আছে। Grandeur means magnificent, beauty, grace, চমৎকার, লাবণ্য, সৌন্দর্য। Dooms means here doomsday, head বিচাৰৰ দিন। We have imagined for the mighty dead. Mighty dead underline করা আছে। Mighty dead means here our illustrious forefathers who are no longer in the world, but they have attained immortality. Mighty dead here আমাৰ পূৰ্বপুৰুষক বুজাইছে, মহান পুৰুষবিলাকক বুজাইছে, ব্যক্তিবিলাকক বুজাইছে, যিবিলাক বৰ্তমানে নাই কিন্তু তেওঁলোক মৰিও অমৰ। এতিয়া কবি ইয়াত কৈছে আমিতো উই ফাইণ্ড বিউটি ইন দ্য নেচাৰেল অবজেক্টস। Again, beauty is associated with the name of the mighty dead as they become immortal. They have immortalized their name through the pages of history. ইতিহাসৰ পাতত, বুৰঞ্জীৰ পাতত মাইটি ডেড তেওঁলোক অমৰত্ব অৰ্জন কৰিছে। তেওঁলোকৰ নাম কেতিয়াও বিলীন হৈ নাযাব। তেওঁলোকক শেষ বিচাৰৰ দিন, শেষ বিচাৰ বুলি কওঁতে ডুমছডে, শেষ বিচাৰৰ দিন। After our death, all of us will have to face a trial in the court of God. মৃত্যুৰ পিছত আমি ঈশ্বৰৰ আদালতত আমাৰ বিচাৰ হ'ব। এতিয়া বহুত মানুহ আহি আছে, বহি আছে, প্ৰতিদিনে মানুহ মৰি আছে। মুষ্টিমেয় কিছুমান ব্যক্তি আছে যিবিলাক মৰিও অমৰ, তেওঁলোকৰ নাম কেতিয়াও সময়ৰ ধূলিত বিলীন হৈ নাযায়। গতিকে তেওঁলোকৰ নামৰ লগত সৌন্দৰ্য যুক্ত আছে। গ্ৰেণ্ডাৰ ইজ এছ'চিয়েটেড উইথ দেম as they have immortalized their names through the channels of history. All lovely tales that we have heard or read, again beauty is there in all the lovely tales. Lovely tales means here the ancient stories of myths. আকৌ সৌন্দৰ্য আছে ধুনীয়া কাহিনীবিলাকত, অতীতৰ প্ৰাচীন যিখিনি কাহিনী আছে, অতীত সেইবিলাকতো সৌন্দৰ্য যুক্ত আছে। আখ্যান বা কাহিনী দেয়াৰ উই হেভ হাৰ্ড অফ ইট, যিবিলাক আমি পঢ়িছোঁ বা শুনিছোঁ। এতিয়া ৰামায়ণে হওক, মহাভাৰত হওক, ডাণ্টে ডিভাইন কমেডিয়ে হওক, এইবিলাক এনেকুৱা কিমান যে ইয়াত পাঠক আছে যিবিলাক নিজে পঢ়ে, পঢ়োঁতে নিজে কান্দে, যি শুনি আছে তেওঁ কান্দে। চ' বিউটি ইজ দেয়াৰ ইন দিজ গ্ৰেট বুকছ। দিজ আৰ অল এনচিয়েণ্ট টেলছ, মিথছ, ষ্টৰিজ, এণ্ড এণ্ডলেছ ফাউণ্টেন। ফাউণ্টেন মিনছ ইয়াৰ চ'ৰ্চ। এই শব্দটো আণ্ডাৰলাইন কৰা আছে। উৎস বুজাইছে। অফ ইমৰ্টাল ড্ৰিম, ইমৰ্টাল ড্ৰিম, অমৃত ৰস, ড্ৰিম, ৰস বুজাইছে নেক্টাৰ, ইমৰ্টাল nectar. And the poet here uses an image to describe the bounty of the earth. পৃথিৱীৰ ঐশ্বৰ্য বুজাবলৈ গৈ কবি ইয়াত এটা প্ৰতীক ব্যৱহাৰ কৰিছে। সেই প্ৰতীকটো হ'ল ফাউণ্টেন। ফাউণ্টেন অফ what? Fountain of immortal drink. That means beauty of nature is compared to immortal drink. প্ৰকৃতিৰ সৌন্দৰ্য কবিয়ে অমৃত ৰসৰ লগত তুলনা কৰিছে। That will never come to an end. অমৃত ৰস কেতিয়াও বিলীন হৈ নাযায়, ই অমৰত্ব প্ৰদান কৰে। আৰু প্ৰকৃতিৰ সৌন্দৰ্যও কেতিয়াও বিলীন হৈ নাযায়। যেতিয়ালৈকে জগত থাকিব, সভ্যতা থাকিব, প্ৰকৃতিৰ সৌন্দৰ্যই মানুহক আনন্দ যোগাই থাকিব। সেইকাৰণে প্ৰকৃতিৰ সৌন্দৰ্যৰ আজি কবিয়ে অমৃত ৰসৰ লগত তুলনা কৰিছে, অমৃত ৰসৰ ভাণ্ডাৰৰ লগত তুলনা কৰিছে। Pouring unto us, প্রবাহিত হওয়া। Pouring unto means flow unto. Pouring unto us from the heavens bring. Heaven মানে হল স্বর্গ, bring means corner. Beauty of nature is pouring unto us from the corner of heaven.
প্ৰকৃতিৰ যে ঐশ্বৰ্য সৌন্দৰ্যৰ ভাণ্ডাৰ ই স্বৰ্গৰ কিনাৰৰ পৰা মৰ্তলৈ প্ৰবাহিত হৈছে। এইখিনিতে পয়েন্টৰ শেষ হ'ল। এতিয়া ষ্ট্ৰেঞ্জাৰ ৱাইজ যিখিনি প্ৰশ্ন হয়, তোমালোকৰ পয়েমৰ পৰা প্ৰশ্ন ষ্ট্ৰেঞ্জাৰ দুটা থাকিব, এটা এটেম্প কৰিব লাগে। কোৱেশ্যনবিলাক সাধাৰণতে 1 মাৰ্ক হয়, কেতিয়াবা দুইটা 2 মাৰ্কত থাকে। এতিয়া ষ্ট্ৰেঞ্জাৰবিলাক মই বুজাই যাম। ষ্ট্ৰেঞ্জাৰ প্ৰশ্ন সম্বন্ধ যিখিনি হ'ব সেইটো এনালাইজ কৰা হ'ব। পয়েন্টটো ইয়াতে শেষ হ'ল। তোমালোকে লাইন বাই লাইন বুজোৱা হৈছে, নিজে এবাৰ টেক্সটটো পঢ়ি আণ্ডাৰষ্টেণ্ডিং কৰাৰ চেষ্টা কৰিবা। যি ষ্টুডেণ্টে প্ৰথম ফাৰ্ষ্ট পাৰ্টত চোৱা নাই, তোমালোকে এইটো চাই ল'বা। এটা পাৰ্টৰ লগত আনটো পাৰ্ট লিংক থাকিব আৰু প্ৰতিটো ভিডিঅ' ইম্পৰ্টেণ্ট। গতিকে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিবা যাতে কোনো এটা ভিডিঅ' মিছ নকৰা। তোমালোকৰ নিজস্ব কোনো প্ৰব্লেম ফেচ কৰিলে আণ্ডাৰষ্টেণ্ডিংৰ ক্ষেত্ৰত হ'লে তোমালোকে কমেণ্ট বক্সত জনাবা। যিমান দূৰ পাৰো মই হেল্প কৰিবলৈ চেষ্টা কৰিম।